নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আপোনালোকৰ পৰা ইতিমধ্যে বহুত সঁহাৰি লাভ কৰিছোঁ আগৰ ভিডিঅ'বোৰত, গতিকে এনেকৈ আপোনালোকৰ পৰা আকৌ সঁহাৰি পাই থাকিম বুলি আশা কৰিলোঁ। আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ আৰু আপোনালোকৰ সন্মুখত এনেকৈ বিভিন্ন ধৰণৰ আপোনালোকৰ সুবিধাৰ্থে ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। মোৰ যথেষ্ট হাতত কম সময় থাকে, তথাপিও মই সময় উলিয়াই ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰিছে। আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চাকৰি সম্পৰ্কে। যিসকল কেণ্ডিডেট 8 পাছ তেওঁলোকৰ বাবে এই ভিডিঅ'টো বৰ ভাল হ'ব। আপোনালোকে চাব পাৰিব, তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলে 8 পাছ কৰিছে। যাৰ কোৱালিফিকেশ্যন বেছি নাই তেওঁলোকে এই পদকেইটা এপ্লাই কৰিবলৈ পাৰিব। আৰু এই চাকৰিটো ওলাইছে সাউথ চালমাৰা আমানকাছাৰ ডিষ্ট্ৰিক্টত, মানে নতুনকৈ যি ডিষ্ট্ৰিক্ট হ'ল কেইটামান, সেই তাৰে দক্ষিণ খালমাৰা যিটো ডিষ্ট্ৰিক্ট ওলাইছে তাৰ DC অফিচৰ কাৰণে কেইটামান পদ খালী হৈ আছে। গতিকে তেওঁলোকে ভাৰতীয় নাগৰিকৰ পৰা আবেদনটো বিচাৰিছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেদৰে কি লাগে, কেনেকৈ এপ্লাই কৰিব লাগে চাব আহক। আপোনালোকে মন দি চাই থাকক ভিডিঅ'বোৰ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰে যেন। খালী হৈ থকা পদকেইটা হৈছে জাৰীকাৰক আৰু অফিচ পিয়ন। এই দুটা পদৰ কাৰণে তেওঁলোকে আবেদন জাৰি প্ৰকাশ কৰিছে আৰু এই পদকেইটা অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। জাৰীকাৰক পদৰ বাবে দুটা পদ খালী হৈ আছে। ইয়াৰে দৰমহাটো দিছে 12,000ৰ পৰা 52,000লৈ আৰু গ্ৰেড পে দিছে 4,400 টকা। ইয়াৰে দুটা পদৰ আনৰিজাৰ্ভ মানে PWDৰ কাৰণে যিবিলাক ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকৰ বাবে এটা পদ ৰিজাৰ্ভ আছে, সংৰক্ষিত হৈ আছে। OBC বা MOBCৰ কাৰণে এটা পদ সংৰক্ষিত হৈ আছে। অপেন কেটেগৰীৰ কাৰণে 0 নীল। এতিয়া আহিছোঁ অফিচ পিয়নলৈ। অফিচ পিয়নত 7টা পদ আছে, 7টা পোষ্ট ভেকেণ্ট হৈ আছে, খালী হৈ আছে। ইয়াৰে দৰমহাটো দিছে 12,000ৰ পৰা 52,000লৈ আৰু লগতে গ্ৰেড পে 3,900 টকা। এই 7টা পদৰ আনৰিজাৰ্ভ কেটেগৰী মানে ফিজিকেলি হেণ্ডিকেপ সকলৰ কাৰণে এটা পদ সংৰক্ষণ হৈ আছে। OBC MOBCৰ কাৰণে 3টা পদ, SC সকলৰ কাৰণে এটা পদ, STPৰ কাৰণে এটা পদ, EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যন সকলৰ কাৰণে এটা পদ সংৰক্ষণ হৈ আছে। সৰ্বমুঠ 7টা পদ। অপেন কেটেগৰীৰ কাৰণে নীল, মানে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই। আনৰিজাৰ্ভ হ'লেও যিসকলে ফিজিকেল হেণ্ডিকেপ তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ টাৰ্মছ এণ্ড কণ্ডিশ্যনলৈ। কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে। ইয়াৰে 1 নম্বৰত আছে এজ, কিমান বয়স লাগিব এই পদকেইটাৰ কাৰণে। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ জানে, ভিডিঅ'বিলাক যিমানবিলাক এডভাৰটাইজমেণ্ট চাইছে, সাধাৰণতে 18 বছৰৰ পৰা 40 বছৰলৈ লাগে জেনেৰেল কেটেগৰী সকলৰ কাৰণে। 1/10/2021 চনৰ তাৰিখৰ হিচাপত 18ৰ পৰা 40 বছৰ বয়স হ'ব লাগিব। আৰু SC ST কেণ্ডিডেট সকলৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হৈছে। OBC MOBCৰ কাৰণে 3 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে আৰু যিসকল এক্স ছাৰ্ভিচমেন তেওঁলোকৰ বাবে 2 বছৰ বয়স ৰেহাই দিয়া হৈছে। লাষ্টত আছে যিসকল ফিজিকেল হেণ্ডিকেপ PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰ বয়স ৰেহাই দিয়া হৈছে। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। ইতিমধ্যে আপোনালোকক কৈছোঁৱে এই পদকেইটাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে। মিনিমাম কোৱালিফিকেশ্যন লাগিব 8 পাছ। অকল 8 পাছ হ'লেই হ'ব। বন্ধু বান্ধৱীসকল যিসকলে অকল 8 পাছ কৰিছে আপোনালোকে এইটো ধুনীয়াকৈ এপ্লাই কৰক নিশ্চিন্ত মনে। এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। ইতিমধ্যে মই আপোনালোকৰ আগত ক'লোৱে এইটো অকল অনলাইনৰ যোগেদিহে এপ্লাই হ'ব। আপুনি বাই পোষ্ট কৰি দিলে এপ্লাই কৰাটো নহ'ব, একচেপ্ট নহ'ব। B নম্বৰত আহিছোঁ, তেওঁলোকে এটা ৱেবছাইট দিছে সাউথ চালমাৰা amankasar.assam.gov.in। এই ৱেবছাইটটো দিছে আৰু এই ৱেবছাইটটোত গৈ এপ্লাই কৰিব লাগিব। তাত বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকিব, সেইটো আপোনালোকে ভালদৰে পঢ়ি চাব। এতিয়া আহিছোঁ আপোনালোকক কি ডকুমেণ্টছ লাগে এপ্লাই কৰাৰ সময়ত। ভালদৰে চাই থাকক ভিডিঅ'টো, কি লাগিব। A নাম্বাৰ ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজৰ ফটো লাগিব এটা। তাৰপিছত B নম্বৰত কি লাগিব, ছিগনেচাৰটো ফটোকপি কৰি স্কেন কৰি আপলোড কৰিব লাগিব। তাৰপিছত C নম্বৰত দিছে আপোনালোকৰ যিমানবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে বা এজ প্ৰুফ আছে, জন্ম চাৰ্টিফিকেট, 8ম শ্ৰেণী পাছ কৰাৰ যিটো চাৰ্টিফিকেট, এই সকলোবিলাক চেল্ফ এটেষ্টেড কৰি আপলোড কৰিব লাগিব। যিসকল কেণ্ডিডেট SC ST হয় তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটবিলাক দিব লাগিব। নাম্বাৰ E হৈছে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এটা ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। F নম্বৰত আছে যিসকল কেণ্ডিডেট
EWS কেটেগৰী হয় তেওঁলোকে ইকনমিকেলি উইকাৰ সেকশনৰ যেটো সাৰ্টিফিকেট পাব এটো সাবমিট কৰিব লাগিব আৰু যিসকল ফিজিক্যাল হ্যান্ডিক্যাপ তেওঁলোকৰ যে ফিজিক্যালি উইক হয় সেই কথাটো প্ৰমাণ কৰিবলৈ তেওঁলোকে সাৰ্টিফিকেট দিব লাগে এইখিনি আছিল ডকুমেন্টস বেছি ডকুমেন্টস নালাগে আৰু যদি আপোনালোক কেনেকৈ এপ্লাই কৰিব লাগে যদি দেখুৱাবলৈ লাগে কমেন্ট কৰি মোক জনাব মই ভিডিও বনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে আৰু এপ্লাই কৰোতেও অতি সহজ তাতে ইনস্ট্ৰাকশন বিলাক দিয়াই থাকে স্টেপ বাই স্টেপ কৰি গলে অতি সহজতে পাৰি যাব 5 নম্বৰত দিয়া আছে যিসকল ক্যান্ডিডেটে ইতিমধ্যে কৰবাত চাকৰি কৰি আছে তেওঁলোকে যদি এপ্লাই কৰিবলৈ বিচাৰে তেতিয়া হলে প্ৰপাৰ চেনেলৰ যোগেদি এপ্লাই কৰিব লাগিব মানে NOCT এপ্লাই কৰিব লাগিব মই গোটেইখিনি পঢ়ি নিদিও যিবিলাক ভেৰি ইম্পৰ্টেন্ট যিবিলাক অতি দৰকাৰী সেইবিলাকে মই আপোনালোকৰ ওচৰত পঢ়ি শুনাই দিছো যিবিলাকৰ এপ্লিকেশন একসেপ্ট হ'ব তেওঁলোকক ৰিটেন টেষ্টৰ কাৰণে মাতি পঠিওৱা হ'ব আৰু তেওঁলোকে এটা সিলেবাস দিছে মই আপোনালোকক পিছত দেখুৱাম কি সিলেবাস লাগে তাৰ পিছত সেই ৰিটেন এক্সামিনেশনৰ পিছত সম্পূৰ্ণ মেৰিট বেসিছত আপোনালোকক সিলেকশন কৰা হ'ব তাৰ পিছত আছে যিজন ক্যান্ডিডেটে সিলেকশন পাব বা সিলেক্টেড হ'ব মেৰিট লিষ্টত তেওঁলোকক পুলিশ ভেৰিফিকেশন কৰা হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন কৰা হ'ব ঠিকে থাকে আছে নে নাই তাৰ পিছতহে আপোনালোকক এপইন্টমেন্ট লেটাৰখন দিয়া হ'ব জয়েন কৰিবলৈ দিয়া হ'ব তাৰ পিছত আছে আপোনালোকৰ যিবিলাক এডমিট কাৰ্ড বা কল লেটাৰ এই সকলো বিলাক ক'ত পোৱা যাব তেওঁলোকৰ ওয়েবসাইট পোৱা যাব গতিকে আপোনালোকে তেওঁলোকৰ ওয়েবসাইটত যাব লাগিব আৰু ওয়েবসাইটটো ইতিমধ্যে খুলুৱে southsalmara.amankassar.assam.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট কৰি পিনে এক্সামটো দিব পাৰিব এতিয়া আইছো এপ্লিকেশন কৰাৰ তাৰিখ 29/10/2021 এই তাৰিখৰ পৰা ইতিমধ্যে এপ্লাই হৈ গৈছে লাষ্ট ডেটটো দিছে 15/11/2021 নৱেম্বৰ মাহৰ 15 তাৰিখ গতিকে বেছি দিন নাই হাতত সময় যিসকল ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ পিছত আছে ৰিটেন এক্সামিনেশন যেটো ৰিটেন এক্সামিনেশন হ'ব ৰিটেন পৰীক্ষা হ'ব তাৰ কাৰণে তেওঁলোকে সিলেবাস দিছে এক নম্বৰত আছে জেনাৰেল ইংলিশ এই জেনাৰেল ইংলিশত 25 নম্বৰৰ কুৱেশ্যন থাকিব 2 নম্বৰতে আছে জেনাৰেল নলেজ ইয়াতো 50 নম্বৰ থাকিব 3 নম্বৰতে আছে ল্যাঙ্গুৱেজ স্কিল ইন আসামিজ অসমীয়া ভাষাৰ ওপৰত কিছুমান কুৱেশ্যন আহিব আৰু তাতে নম্বৰ থাকিব 25 নম্বৰ আৰু সেই কুৱেশ্যন বিলাক অপচনেল হ'ব আপোনালোকে চয়েস কৰি বাছি উলিয়াব লাগিব 16 নম্বৰতে দিছে ৰিটেন এক্সাম দিবলৈ যাওতে কিছুমান এক্সাম বিলাকত অহা যোৱা খোৱা লোৱা খৰচাটো দিয়া হয় কিন্তু এই এক্সামটোৰ কাৰণে কোনো ধৰণৰ খোৱা লোৱা দিয়া নহয় বন্ধু-বান্ধৱীসকল এইটো ভেৰি ইম্পৰ্টেন্ট কথা হয় আজিকালি যিমান বিলাক অফিচিয়েল কাম কাজ হয় যিমান বিলাক অনলাইন এপ্লাই কৰা হয় এই সকলো বিলাকতে ইমেইল আইডিটো লাগে গতিকে যি সকলৰ ইমেইল আইডি নাই তেওঁলোকে ইমেইল আইডি এটা বনাই লওক অতি সহজ হয় ইমেইল আইডি বনাবলৈ আৰু মোবাইল নম্বৰটো লাগিবই আৰু যি সকলৰ নাই ইউটিউবত গৈ চাব পাৰে আৰু যদি আপোনালোকে বিচাৰে মোক ক'লে মই ভিডিওটো বনাম গতিকে এই ইমেইল আইডি আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো ধুনিয়াকে দিব লাগিব কম্পালসৰি হয় এইটো আৰু এইটো এপ্লাই কৰোতে কোনো ধৰণৰ ফিস দিব নালাগে কোনো ধৰণৰ পইচা দিব নালাগে 19 নম্বৰত কি আছে ইয়াতে কোনো ধৰণৰ ভাইবা নহয় অকল ৰিটেন টেষ্ট হ'ব ৰিটেন পৰীক্ষা হ'ব আৰু যি সকলে ৰিটেন পৰীক্ষাত নম্বৰ বেছি পাব তেওঁলোকে চাকৰিটো পাব গতিকে বৰ ভাল খবৰ কোনো ধৰণৰ ইন্টাৰভিউ নহয় গতিকে আপোনালোকে ভালদৰে ৰিটেন পৰীক্ষাটো দিয়ক আপোনালোকে নিশ্চয়কৈ চাকৰিটো পাই যাব আপোনালোকৰ সন্মুখত ইমান ধুনিয়া এটা সুযোগ আহি পৰিছে গতিকে আপোনালোকে সেই সুযোগ নেহেৰাব আৰু সুযোগ কেতিয়াও আপোনালোকৰ আগত আহি উপস্থিত নহয় সুযোগটো লব জানিব লাগিব এপ্লাই কৰক চাকৰিটো পাব আত্মবিশ্বাস লওক নিজৰ ওপৰত আৰু লাষ্টত তেওঁলোকে এটা টাৰ্মছ এণ্ড কন্ডিশন দিছে কি তেওঁলোকৰ এডভাৰটাইজমেন্টটো যিকোনো ষ্টেজতে মানে যিকোনো লেভেলতে যিকোনো সময়তে তেওঁলোকে যিকোনো এডভাৰটাইজমেন্টটো চেঞ্জ কৰিব পাৰে তেওঁলোকৰ এইটো অথৰিটি আছে এইখিনি আছিল গোটেই ভিডিওটো আপোনালোকে ভিডিওটো চাই কেনে পালে নাজানো যদি ভাল পাইছে জনাব বেয়া পালেও জনাব আৰু চাকৰিটো একদম মেৰিট বেসিছত হ'ব ৰিটেন টেষ্টত হ'ব কোনো ধৰণৰ ভাইবা নাই এপ্লাই কৰোটো পইচা দিব নালাগে জাস্ট আপোনালোকে কেইটামান ডকুমেন্টস আপলোড কৰিব লাগে আপোনালোকৰ কোৱালিফিকেশন কাষ্ট সাৰ্টিফিকেট ফটো এই সকলো বিলাক আপডেট কৰিব লাগে এইখিনি আছিল আজি নতুন খবৰ যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ কি আপলোড কৰিব লাগে কেনেকৈ ফটো বিলাক ক্ৰপ কৰি কেনেকৈ আপলোড কৰিব লাগে ডকুমেন্টস বিলাক এই সকলো বিলাক যদি সবিশেষ জানিবলৈ বিচাৰিছে মোক কমেন্ট বক্সত জনাব তেতিয়া হলে মই তাৰ ওপৰত কেনেকৈ আপলোড কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে মই এই সকলো বিলাক ভিডিও বনাম
সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে কেনেদৰে সঁহাৰি জনায়। এইখিনি আছিল আজিৰ নতুন খবৰটো। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ লিংকটো, তাতে গৈ আপোনালোকে ক্লিক কৰিলে গোটেই এডভাৰটাইজমেণ্টটো ওলাই যাব, তেতিয়া আপোনালোকে সবিশেষ জানিব পাৰিব। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয়কৈ জনাব। আজিলৈ ইমানতে, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰে যেন। আশা কৰিছোঁ আপোনালোকৰ দিনবোৰ ভালে কুশলে যাব। আজিলৈ ইমানতে, ধন্যবাদ।